হেল্ল' ষ্টুডেণ্টছ, আজি আমি বাস্তৱ সংখ্যা পাঠটোৰ অনুশীলনী 1.2ৰ প্ৰশ্নখিনি সলভ কৰিবলৈ চাম। গতিকে সেইখিনি কৰাৰ আগতে আমি ইয়াত থকা উপপাদ্য 1.3টো যিটোত ৰুটটো অপৰিমেয় বুলি দিয়া আছে তাৰ প্ৰমাণটো চাই ল'বা। এই ৰুটটো অপৰিমেয় আৰু উদাহৰণ 7ত আছে যিটো প্ৰমাণ কৰা যে ৰুট 3 অপৰিমেয়, এইকেইটা প্ৰশ্নও পৰীক্ষাত অহা দেখা যায়। উদাহৰণ 8ত থকা প্ৰশ্নটো আৰু উদাহৰণত থকা প্ৰশ্নখিনি চায়ে যাবা। গতিকে আজি আমি অনুশীলনী 1.2ৰ প্ৰথমটো চাওঁ। ইয়াত লিখা আছে যে দেখুওৱা যে ৰুট 5 অপৰিমেয়। গতিকে যেতিয়া এটা সংখ্যা আমাক অপৰিমেয় বুলি দেখাবলৈ দিব, গতিকে তেনেকুৱা সংখ্যাবিলাকত তেনেকুৱা প্ৰশ্নবিলাকত আমি প্ৰথম ৰুট 5 পৰিমেয় বুলি ধৰি ল'ম। গতিকে আমি প্ৰথম লিখিম যে ধৰা হ'ল ৰুট 5 পৰিমেয় সংখ্যা। যদি আমাৰ পৰিমেয় সংখ্যা কাক বোলে? যিবোৰ সংখ্যা দুটা অখণ্ড সংখ্যা পি আৰু কিউৰ ক্ষেত্ৰত যদি পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰোঁ, য'ত কিউ নট ইকুৱেল টু 0 হয়, তেতিয়া সেইবোৰ সংখ্যাকে আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰোঁ। গতিকে প্ৰথম লিখিম যে ধৰা হ'ল ৰুট 5 পৰিমেয় সংখ্যা। তেন্তে আমি পি আৰু কিউ নট ইকুৱেল টু 0 সহমৌলিক দুটা পাব পাৰোঁ যাতে ৰুট 5 ইকুৱেল টু পি বাই কিউ। মানে ৰুট 5টো আমি পৰিমেয় সংখ্যা বুলি ধৰিছোঁ, গতিকে ৰুট 5 ইকুৱেল টু পি বাই কিউ হ'ব। বুজি পাইছানে? গতিকে ৰুট 5, এতিয়া ৰুটটো যদি আমি উঠাই দিওঁ, মানে দুয়োফালে যদি আমি বৰ্গ কৰি দিওঁ, তেতিয়াহ'লে বাওঁফালৰ 5ৰ ৰুটটো উঠি যাব আৰু সোঁফালৰ পি স্কোৱাৰ বাই কিউ স্কোৱাৰ হৈ যাব। এতিয়া কিউ স্কোৱাৰটো আমি এফালে যদি পঠিয়াই দিওঁ, কিউ স্কোৱাৰটো এফালে সোঁফালে পি স্কোৱাৰৰ লগত হৰণ হৈ আছে, গতিকে এফালে আহিলে পূৰণ হৈ যাব। গতিকে 5 কিউ স্কোৱাৰ ইজ ইকুৱেল টু পি স্কোৱাৰ। অৰ্থাৎ 5 কিউ স্কোৱাৰ ইজ ইকুৱেল টু পি স্কোৱাৰ বুলি পোৱাৰ কাৰণে আমি গম পালোঁ যে পি স্কোৱাৰ 5ৰ দ্বাৰা বিভাজ্য হয়। যদি পি স্কোৱাৰ 5ৰ দ্বাৰা বিভাজ্য হয়, তেতিয়াহ'লে পিও 5ৰ দ্বাৰা বিভাজ্য হ'ব। আকৌ আমি পিটো ধৰি লৈছোঁ পি ইকুৱেল টু 5k। তেতিয়া যদি পি ইজ ইকুৱেল টু 5k হয়, এই যিটো আমাৰ 5 কিউ স্কোৱাৰ ইকুৱেল টু পি স্কোৱাৰ ওপৰত আমি পাই আহিছিলোঁ, তাত পিৰ জেগাত আমি 5k বহাই দিছোঁ। 5k বহাই দিলে 5k স্কোৱাৰ মানে কিমান হ'ব? 25k স্কোৱাৰ। 25k স্কোৱাৰ ইকুৱেল টু পি স্কোৱাৰ। বুজি পাইছানে? সেইটো তেনেকৈ 25k স্কোৱাৰ ইজ ইকুৱেল টু পি স্কোৱাৰৰ জেগাত আকৌ 5 কিউ স্কোৱাৰ আমি যিটো আছিলে সেইটো বহাই দিলোঁ। সেইটো মানটো বহাই পেলাই 5টো আকৌ এফালে হৰণ কৰি দিলোঁ, গতিকে ডিভাইড গুচি গ'ল। 5k স্কোৱাৰ ইজ ইকুৱেল টু কিউ স্কোৱাৰ। এই কেলকুলেশ্যনখিনি ভালকৈ বুজি পাইছানে? এবাৰ মোক কমেণ্টত জনাবা। যদি বুজি পোৱা নাই, মই এইখিনি আকৌ এবাৰ নিজে কৰি পেলাই তোমালোকক বুজাই দিম। ঠিক আছেনে? অৰ্থাৎ যেতিয়া আমি 5k স্কোৱাৰ ইজ ইকুৱেল টু কিউ স্কোৱাৰ পালোঁ, অৰ্থাৎ কিউ 5ৰ দ্বাৰা বিভাজ্য হয়। গতিকে আমি দুইটা পি আৰু কিউ দুইটা 5ৰ দ্বাৰা বিভাজ্য পাই গ'লোঁ, হয়নে? গতিকে যিয়ে পি আৰু কিউ সহমৌলিক বুলি ধৰা কথাক বিৰোধিতা কৰে। মানে সহমৌলিক হ'বলৈ হ'লে আমি সেই সংখ্যাটো মানে সহমৌলিকৰ কি হয়? যেতিয়া এটা সহমৌলিক হ'ব, তাৰ সাধাৰণ উৎপাদক একেই থাকিব, হয়নে? কিন্তু ইয়াত আমি 5ৰেদিও বিভাজ্য পালোঁ, গতিকে সি সহমৌলিক বুলি ধৰা কথাক বিৰোধিতা কৰে। সেয়েহে ৰুট 5 এটা অপৰিমেয় সংখ্যা। এই ৰুট 3, ৰুট 2, ৰুট 5 এইকেইটা প্ৰশ্ন কিন্তু চায়ে যাবা। এইকেইটা প্ৰশ্নৰ পৰা এটা নহয় এটা পৰীক্ষাত কিন্তু অহা দেখা যায়, আহেই আৰু। ঠিক আছেনে? তাৰ পিছৰটো চোৱা। তাৰ পিছত 2 নম্বৰটো কি দি থোৱা আছে যে দেখুওৱা যে 3 + 2 ৰুট 5 অপৰিমেয়। আমি একেই, যেতিয়া অপৰিমেয় বুলি প্ৰমাণ কৰিবলৈ ক'ব, আমি পৰিমেয় সংখ্যা বুলি ধৰি ল'ম। যে ধৰা হ'ল 3 + 2 ৰুট 5 পৰিমেয় সংখ্যা। তেন্তে পি আৰু কিউ নট ইকুৱেল টু 0 সহমৌলিক দুটা পাব পাৰোঁ যাতে 3 + 2 ৰুট 5 ইকুৱেল টু পি বাই কিউ। এই পি বাই কিউটো ইকুৱেল টু কৰিছে কাৰণ পৰিমেয় সংখ্যা বুলি ধৰাৰ কাৰণে ইকুৱেল টু পি বাই কিউ হৈছে। এই লিখা পদ্ধতিখিনি গোটেইখিনি এনেকুৱা অপৰিমেয় বুলি দেখুৱাবলগীয়া গোটেইখিনি প্ৰশ্নৰ কাৰণে লিখা পদ্ধতিখিনি একেই হয়। গতিকে এটা বা দুটা যদি আমি কৰি দিওঁ, মনত ৰৈ যায়, তেতিয়া বাকীখিনি এনেও কৰিব পাৰিবা। গতিকে 3 + 2 ৰুট 5 পি বাই কিউ, 3টো আমি সিফালে লৈ গ'লোঁ, এফালে যোগ হৈ আছে, ইফালে বিয়োগ হৈ গ'ল। ৰুট 5টো ছিংগুল কৰিলোঁ, ৰুট 5টোৰ লগত 2 এটা পূৰণ হৈ আছে, গতিকে সিফালে পঠিয়াই দিলে দুইটা সংখ্যাৰ লগতে 2টো হৰণ হৈ যাব, হয়নে? যিহেতু 2, 3, পি, কিউবোৰ অখণ্ড, গতিকে পি বাই 2 কিউ আৰু 3 বাই 2 সেই দুইটা সংখ্যা পৰিমেয় হ'ব, হয়নে? আৰু সেয়েহে পি বাই 2 কিউ মাইনাছ 3 বাই 2 পৰিমেয় হ'ব। গতিকে
যদি আমাৰ সোঁফালৰ পাৰ্টটো পৰিমেয় হৈ যায় তেতিয়া বাওঁফালৰ পাৰ্টটো যিটো আছে √5 সেইটো পৰিমেয় হ'ব কিন্তু আমি কি পাই আছিলোঁ আমি পাইছিলোঁ যে √5টো অপৰিমেয় হয়নে গতিকে √5টো যদি অপৰিমেয় হয় তেতিয়াহ'লে আমি যিখিনি ওপৰৰ পৰা পৰিমেয় বুলি ধৰি কৰি আহিছিলোঁ সেইখিনি গোটেইখিনি বিৰোধিতা কৰিব হয়নে গতিকে কি হৈ যাব 3 + 2√5টো অপৰিমেয় হ'ব মানে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমি পৰিমেয় বুলি ধৰি পেলাই পৰিমেয়ৰ নিয়ম মতে কৰি আহিম লাষ্টত গৈ পেলাই দেখিবা যে তাৰ উল্টাটো হৈ যাব গতিকে সংখ্যাটো অপৰিমেয় বুজি পালা আকৌ এটা 3ৰ 1টো চোৱা 3ৰ 1টো কি দি থোৱা আছিল 1/√2 একেটা কথাই আমি ধৰা হ'ল 1/√2 পৰিমেয় সংখ্যা তেন্তে p আৰু q ≠ 0 সহমৌলিক দুটা পাব পাৰো যাতে √1/√2 = p/q গতিকে p/q √2টো 1/√2 হৈ আছিলে গতিকে হেতু আমি যদি লুটিয়াই দিও তেতিয়া √2 হৈ যাব আৰু সোঁফালে কি হৈ যাব q/p হৈ যাব যেহেতু q/p টো পৰিমেয় সংখ্যা সেয়ে √2 পৰিমেয় সংখ্যা আমি চোৱা p/q টো যদি আমি সোঁফালে পৰিমেয় সংখ্যা পাই গলো হেতু হিচাপত চাবলৈ গলে বাওঁফালে থকা √2 টো পৰিমেয় সংখ্যা হ'ব কিন্তু আমি কি পাইছিলো আমিটো পাইছিলো যে √2 টো অপৰিমেয় সংখ্যা গতিকে আমি যিখিনি কৰি আছিলো এখিনি বিৰোধিতা কৰি পেলাই 1/√2 টো অপৰিমেয় সংখ্যা হৈ গ'ল বুজি পালানে ইয়াৰ পিছৰটো 2 নম্বৰ দি থোৱা আছে 7√5 গতিকে 7√5 টো একেখিনিয়ে ধৰা হ'ল 7√5 পৰিমেয় সংখ্যা তেন্তে আমি p আৰু q নত = 0 সহমৌলিক দুটা পাব পাৰো যাতে 7√5 = p/q গতিকে 7 টো ইয়াত √5 ৰ লগত পূৰণ হৈ আছে গতিকে ইফালে পঠিয়াই হৰণ কৰি দিম একেখিনিয়ে যেহেতু 7pq বোৰ অখণ্ড গতিকে p/7q টো পৰিমেয় সংখ্যা সেয়ে √5 টো পৰিমেয় হ'ব লাগিছিল কিন্তু ইয়ে √5 অপৰিমেয় এই সত্যতাৰ বিৰোধ কৰে গতিকে 7√5 টো হৈ যাব অপৰিমেয় সংখ্যা এনেকে যেতিয়া তোমালোকক এটা প্ৰশ্ন দিব গতিকে প্ৰশ্নটোত চাবা √5 √3 √2 এনেকুৱা কিবা নহয় কিবা এটা ভিতৰত সোমাই থাকিব গতিকে আমি সেই সংখ্যাটো অকলশৰীয়া কৰি তাৰ লগত থকা যোগ বিয়োগখিনি আমি সোঁফালে পঠিয়াই দিম পঠিয়াই পেলাই আমি বস্তুটো গোটেইটো পৰিমেয় সংখ্যা কৰিবলৈ চাম আৰু যদি পৰিমেয় সংখ্যা হৈ যায় আমাক সেই বাওঁফালে থকা √5 √2 √3 টো পৰিমেয় সংখ্যা বুলি ক'ব কিন্তু সেই পৰিমেয় সংখ্যাটো আমাৰ হ'ব নালাগে আমাক হেতু সংখ্যা বিৰোধিতা কৰে আমি কাৰণ জানো আমি সেইখিনি অপৰিমেয় সংখ্যা বুলি তাৰ পিছতে আমি অপৰিমেয় বুলি আমি হেতু ক'ব পাৰিম বুজি পাইছানে ট্ৰিকটো 3 নম্বৰটো চোৱা 3 নম্বৰটো আছে 6 + √2 ধৰা হ'ল 6 + √2 পৰিমেয় সংখ্যা তেন্তে আমি p আৰু q নত = 0 সহমৌলিক দুটা পাব পাৰো যাতে 6 + √2 = p/q আকৌ তেনেকে একেটা কথাই 6 টো ইয়াত যোগ হৈ আছে গতিকে আমি হিফালে পঠিয়াই পেলাই বিয়োগ কৰি দিম গতিকে √2 = p/q - 6 যেহেতু p q 6 বোৰ অখণ্ড সংখ্যা গতিকে p/q - 6 পৰিমেয় সংখ্যা হয়নে সেয়ে যদি সোঁফালটো পৰিমেয় সংখ্যা হয় বাওঁফালটো পৰিমেয় সংখ্যা হ'ব লাগিছিল কিন্তু ইয়ে √2 অপৰিমেয় এই সত্যতাক বিৰোধ কৰে গতিকে 6 + √2 টো হৈ যাব অপৰিমেয় সংখ্যা বুজি পাইছানে এতিয়া চোৱা 4 নম্বৰটো কি কৈছে এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল আমি জানোৱে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ পূৰণফল কি হ'ব অপৰিমেয় সংখ্যাই হ'ব অপচন নম্বৰ এ টো সদায় অপৰিমেয় হ'ব মানে এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল হ'ব এটা অপৰিমেয় সংখ্যা বুজি পালানে তেনেকে কোৱেশ্চন নম্বৰ 5 টোত কি দি আছে √5 + √3 + √2 √5 আৰু √3 হৈছে অপৰিমেয় অকল 2 টো হৈছে পৰিমেয় গতিকে অপৰিমেয় যোগ অপৰিমেয় যোগ পৰিমেয় হলে কি হ'ব অপৰিমেয় হ'ব গতিকে ইয়াত অপচনটো হৈছে ডি ত আছে এটা অপৰিমেয় সংখ্যা বুজি পালানে 6 নম্বৰটো চোৱা 6 নম্বৰটো কি কৈছে উক্তি 8 কৈছে √2 + √5 এটা অপৰিমেয় সংখ্যা এটো শুদ্ধ কথা অপৰিমেয় যোগ অপৰিমেয় হলে অপৰিমেয় হ'ব হয়নে এটো শুদ্ধ হ'ব যুক্তি r টো কি কৈছে যদি p আৰু q মৌলিক ধনাত্মক অখণ্ড সংখ্যা তেন্তে √p + √q এটা অপৰিমেয় সংখ্যা এটো শুদ্ধ গতিকে p আৰু q যদি দুটা মৌলিক ধনাত্মক অখণ্ড সংখ্যা হয় √p + √q টো অপৰিমেয় সংখ্যাই হ'ব গতিকে ইয়াৰ অপচন কোনটো হ'ব a টো হ'ব উক্তি a আৰু যুক্তি r দুইটাই সত্য আৰু যুক্তি r উক্তি a ৰ শুদ্ধ ব্যাখ্যা বুজি পালানে 7 নম্বৰটো কি কৈছে উক্তি 8 কৈছে যে √a এটা অপৰিমেয় সংখ্যা যেতিয়া a এটা মৌলিক সংখ্যা হয় এটোতো শুদ্ধ কথা
ৰুট এটো এটা অপৰিমেয় সংখ্যা হ'ব যদি এটো মৌলিক সংখ্যা হয় হয়নে তেনেকৈ মৌলিক সংখ্যা আমি কি পাইছিলোঁ √2 √3 √5 √7 এইবিলাক চব অপৰিমেয় সংখ্যা বুজি পালানে গতিকে যুক্তি আৰত কি কৈছে যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা সেইটোতো একেটা কথাই আমি ওপৰত যেটো এক্সাম্পল দিলোঁ সেইখিনি গতিকে ইয়াত অপচন কোনটো হ'ব এটো উক্তি এ আৰু যুক্তি আৰ দুইটাই সত্য আৰু যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা বুজি পালানে 8 নম্বৰ কোৱেশ্যনটোলৈ যাওঁ 8 নম্বৰটোত কি কৈছে √2 √3 √5 √6 √7 √8 √10 আটাইবোৰে অপৰিমেয় হ'লে তলৰ কোনটো জোৰ সদৃশ অপৰিমেয় সদৃশ অপৰিমেয় বুলি কেতিয়া ক'ব যেতিয়া এটা অপৰিমেয় সংখ্যাৰ ভিতৰতে আনটো অপৰিমেয় সংখ্যাও সোমাই থাকিব বুজি পাইছানে মানে সদৃশ যেনেকৈ তোমাৰ প্ৰথমটো চোৱা উদাহৰণ হিচাপে প্ৰথমটো চোৱা প্ৰথমটো আছে √3 √6 হয়নে √3 আৰু √6 গতিকে √3 to √3 √6ত আছে তোমাৰ ভিতৰৰ ৰুটৰ ভিতৰত কি কি সোমাইছে 2 into 3 হয়নে 2 into 3 সোমাই আছে তাৰ ভিতৰত আমাৰ অকল √3 টো সোমাই থকা নাই বুজি পালানে √3 টো তাৰ ভিতৰত সোমাই থকা নাই গতিকে √3 আৰু √6 দুইটা বেলেগ বেলেগ তেনেকৈ √8 √10 √8ৰ ভিতৰত কি সোমাই আছে √2 into 4 সোমাই আছে হয়নে আৰু √10ৰ ভিতৰত কি সোমাই আছে √2 into 5 গতিকে দুইটা √8 √10 দুইটা ইটো সিটোৰ মাজত ক'তো সোমাই থকা নাই তাৰপিছত আছে তোমাৰ ডিটো চোৱা √7 √8 তাতো সেই একেটাই তাতো কোনো ইটো সিটোৰ মাজত সোমাই থকা নাই কিন্তু চিটো চোৱা √2 √8 এই √2টোৰ বাৰু পালোৱে ছেকেণ্ডত যিটো √8 আছে √8টোৰ ভিতৰত √4 into 2 সোমাই আছে সেই 4টো √ৰ ভিতৰত বাহিৰলৈ ওলাই আহিব গতিকে 2√2 হ'ব হয়নে গতিকে এই √2 আৰু 8টো আমি লিখিব পাৰোঁ 2√2 এতিয়া মুখেৰে কথাখিনি কওঁতে বুজি পাইছানে বাৰু মানে আমি ডাইৰেক্ট চিম্পলকৈ চোৱা √8 মানে √8ৰ ভিতৰতে সোমাই আছে গতিকে সেইটো হৈছে সদৃশ বুজি পাইছানে মানে এটা সৰু যদি ৰুট এটাক আমি কিবা নাম্বাৰে যদি পূৰণ কৰি পেলাই এটা বেলেগ এটা ডাঙৰ ৰুট উলিয়াব পাৰোঁ গতিকে সিটোৱে ইটো মানে সদৃশ হ'ব বুজি পাইছানে গতিকে ইয়াৰ উত্তৰটো হ'ব 8ৰ চিটো হ'বনে এইকেইটা বাৰু মাল্টিপল চইচৰ কুৱেশ্যন এইকেইটা চাই থ'বা বাকী মেইন ইম্পৰ্টেণ্ট কুৱেশ্যন এই আগৰ যিকেইটা দেখুওৱা যে √5 অপৰিমেয় হয়নে সেই কুৱেশ্যনকেইটা আকৌ এবাৰ চাবা ভালকৈ চাবা ভিডিঅ'টো আকৌ এবাৰ আগলৈ নি পেলাই ভালকৈ এবাৰ বুজি চাবা যদি বুজি নাপোৱা মোক ক'বা মই উদাহৰণকেইটাও যদি বুজি পোৱা নাই উদাহৰণকেইটাৰ কথাও ক'বা মই বুজাই দিম উদাহৰণকেইটাও চাই যাবা ইয়াত উদাহৰণত আছে 4টামান আৰু অনুশীলনীত আছে 4 5 6টামান আছে গতিকে এই গোটেইকেইটা মিলাই চাই যাবা পৰীক্ষাত এইকেইটাৰ ভিতৰতে আহিব এইকেইটাৰ ভিতৰত কিন্তু কুৱেশ্যন এটা নহয় এটা আহিবই ঠিকে আছেনে এইখিনি পঢ়িবা কিবা বুজি নাপালে ক'বা হ'ব নেক্সট ক্লাছত আমি ইয়াৰ পিছৰ চেপ্টাৰটোৰ পৰা ষ্টাৰ্ট কৰিম ঠিক আছে